ওকে গাইজ, চ' আজি নতুন জেগাত নতুন বছৰৰ শুভেচ্ছাৰে আৰম্ভ কৰিছোঁ। আজি আছোঁ আমি ম'ম' মেজিক কেফেত। ভিতৰত গৈ আমি চাম কি কি পায় কি কি নাপায়, এণ্ড ভিতৰত গৈ গোটেইখিনি আপোনাক ইণ্টেৰিয়াৰ এণ্ড অভাৰঅল মেনু, তাৰপিছত কেনেকৈ ষ্টাৰ্ট কৰিলে, কেতিয়া ষ্টাৰ্ট কৰিলে, লোকেশ্যন ৱাইজ মই গোটেইখিনি কৈ দিম। এণ্ড য়েছ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ, যাতে নতুন বছৰটো ভালে ভালে যায়, তাৰে কামনাৰে আজি ব্লগ। মই ইণ্টেৰিয়ৰখিনিতো দেখাই দিলোঁৱে আপোনালোকক। এতিয়া আমি মেনুখন চাই লওঁ। মেনুখনত আপোনালোকৰ ভেৰাইটি আইটেম আছে। ফাৰ্ষ্টতে ম'ম'জবোৰ চাই লওক। তন্দুৰী ম'ম', ষ্টিম ম'ম' আছে, স্পেচিয়েলাইজেশ্যন ম'ম' আছে ইহঁতৰ। বেচিকেলি ইহঁতৰ ম'ম' স্পেচিয়েল হয় আৰু ইয়াত আহি গম পালোঁ। আৰু ইয়াত চাইনিজ, মানে এভৰিথিং ইজ অন চাইনিজ, আৰু চাইনিজ আছে গোটেইখিনি। আৰু ইয়াত পিছফালে আছে চাইনিজ মেগী, দেন বাৰ্গাৰ, পাস্তা, চুপ, ৰোলছ, কফিও আছে, দেন ক'ল্ড ড্ৰিংকছো আছে ওপৰত। চ' ইয়াৰে আমি অৰ্ডাৰ কৰিলোঁ এতিয়া, দেন দেখাই আছোঁ কি কি অৰ্ডাৰ দিলোঁ। এণ্ড এতিয়া আমি 4টা ম'ম' অৰ্ডাৰ কৰিছিলোঁ, হাফ কৰি অৰ্ডাৰ কৰিছিলোঁ। চ' ফাৰ্ষ্টতে আছে পিজ্জা ম'ম', দেন ইয়াত আছে আমাৰ ককটেইল ম'ম', চ' ইউনিক এণ্ড আই এম চ' এক্সাইটেড এইটো টেষ্ট কৰাৰ কাৰণে। এণ্ড দেন আছে আমাৰ লগত আচাৰী ম'ম'। কেতিয়াও মই খাই পোৱা নাই আজিলৈকে আচাৰী ম'ম', চ' কি হয়, কেনেকুৱা টেষ্ট হয় একদম নাজানো, চ' ট্ৰাই কৰিম। দেন আমাৰ লগত আছে চেজৱান ম'ম'। চ' মই ফাৰ্ষ্টতে ট্ৰাই কৰিম পিজ্জা ম'ম', বিকজ আই লাভ পিজ্জা এণ্ড আই লাভ ম'ম'। চ' দুটা যদি কম্বাইন কৰি দিওঁ কেনে লাগে, লেটছ টেষ্ট ইট। চ' ইয়াত পুৰা চিজ আছে, এবাৰ চাই লওক আপোনালোকে। ইয়াত চিজেৰে ওপৰত লেয়াৰিং কৰা আছে, ওপৰত এইবোৰ পেপৰিকা দিয়া আছে, অৰেগেনো দিয়া আছে, ক্লিয়াৰলি দেখা পাই আছে চাগে আপোনালোকে। চ' ইয়াৰ লগত দিয়া আছে মেয়নিজ এণ্ড চাটনি। চ' লেটছ ট্ৰাই। ওপৰৰ পৰা যিটো চিজ দিছে, তাৰে ওপৰত অৰেগেনো এণ্ড পেপৰিকা দিয়া আছে। কমপ্লিটলি পিজ্জাৰ ফ্লেভাৰটো একদম ওপৰত যেতিয়া আপোনালোকে খাব ন, ডাইৰেক্ট মুখত গৈ তেতিয়া এনেকুৱা লাগি আছে ওপৰেদি পূৰা যেন পিজ্জা, বাট যেতিয়া বাইট ল'ব তেতিয়া ভিতৰত ম'ম'। মানে এটা হৈছে টুইষ্ট, মানে ওপৰৰ পৰা একদম পিজ্জাৰ ফ্লেভাৰ আহি আছে, সেইকাৰণে অলপকে নাম দিছে চাগে পিজ্জা ম'ম' হয় এইটো, ইয়াৰ নামটো। You can really try this. যোনে চিজ ভাল পায়, এণ্ড অবভিয়াছলি যোনে ম'ম' লাভাৰ্ছ হয়, এইটো চাগে ট্ৰাই নকৰাকৈ থাকিব নোৱাৰে আপোনালোকে। এণ্ড নেক্সট চিয়'ৰ এইটো আপোনালোকে গৰমে গৰমে হ'ব, বিকজ যোনে চিজ ৰেগুলাৰলি খায় তেওঁলোকে গম পায় চাগে চিজটো এতিয়া গৰম হৈ থাকে, তাৰে ফ্লেভাৰটো আপোনালোকে সোনকালে পায়। বাট যিমানে ঠাণ্ডা হৈ থাকিব তিমানে ফ্লেভাৰটো কমকৈ হ'ব। চ' মেক চিয়'ৰ আপোনালোকে যেতিয়া তেওঁলোকে দি দিয়ে গৰম গৰম লগালগ আপোনালোকে যাতে সেইটো খাই দিয়ে, বিকজ পিছত নক'ব যে এইটো খাই বেয়া লাগিলে বুলি। ইট ইজ ৰিয়েলি টেষ্টি। মই হাফ প্লেট লৈছিলোঁ, ইয়াত ফুল প্লেট হ'ল আপোনালোকৰ দামটো ইয়াত 8 পিচ দিয়ে। চ' ফুল প্লেট হ'ল 160 rupees 8 পিচত। এণ্ড লুক এট ইটছ চাইজ, বহুত ডাঙৰ মানে। আৰু আপোনালোকে ষ্টাফিংটোও চাব পাৰে, মই চিকেনটো বহুত বেছি পাইছোঁ ইয়াত, চাওকচোন ইমান ধুনীয়াকৈ চিকেনখিনি দিছে ভিতৰত, বহুত মানে ষ্টাফিংটো বহুত মানে ৱৰ্থ ইট। মানে 160 rupees ইহঁতে বহুত ডাঙৰ চাইজৰ দিছে, প্লাছ আপোনাৰ ষ্টাফিংটোও ভাল হয়, ডাঙৰ চিকেন পিচ দিয়ে ভিতৰত, এণ্ড ফ্লেভাৰটো বহুত ইউনিক হয়। চ' থামছ আপ
ফৰ পিজ্জা ম'ম' এণ্ড বাকীখিনি ট্ৰাই কৰিলোঁ চিয়াৰ্ছ চ' নেক্সট আমি অৰ্ডাৰ কৰিছিলোঁ ককটেইল ম'ম' মই লাইফতো ককটেইল ম'ম' আজিলৈকে শুনা নাই বাট ইয়াত ফাৰ্ষ্ট টাইম ককটেইল ম'ম' ট্ৰাই কৰিম এণ্ড ককটেইল ম'ম' এনেকুৱা মেনুত আছে চ' ইয়াৰ প্লেটাৰটোত 4 পিচ আছে হাফ প্লেট হয় এণ্ড ফুল প্লেটত আপোনালোকৰ 8 পিচ থাকে তাৰ দামটো হ'ল আপোনালোকৰ চিকেনৰ 150 ৰুপিজ এণ্ড ভেজৰ হ'ল 120 ৰুপিজ চ' আমি চিকেন অৰ্ডাৰ কৰিছোঁ চাই লওঁ কেনেকুৱা হয় টেষ্টটো চ' ইয়াত চাওক ওপৰত পূৰা ক্ৰীম দিয়া আছে এওঁলোকৰ পিছত সুধি ল'ম যে ইয়াত কি কি আছে ষ্টাফিংটো ৱাও সঁচাকৈ বহুত আছে ষ্টাফিংটো চ' লেটছ ট্ৰাই কেনেকুৱা টেষ্টটো হয় এক মিনিট আৰু এবাৰ খাই হা মানে টেষ্টটো একদম ডিফাৰেণ্ট টোটেলি ডিফাৰেণ্ট বাট এনেকুৱা লাগিছে যে ক্ৰীমত মানে টমেট' চচ বা ইয়াৰ কিবা স্পাইচি চচ এটা মিক্স কৰিছে দেন তাত এইটো অবভিয়াছলি তন্দুৰী চিকেন হয় য়েছ মই ক'ব পাৰিছোঁ আপোনাক এইটো তন্দুৰী চিকেন হয় চ' যিটো ষ্টিম ম'ম'টো তন্দুৰ কৰি এওঁলোকে তাৰপিছত চচৰ লগত লেপি আছে বহুত মানে এটা ইউনিক ফ্লেভাৰ আহিছে মানে আপোনাক বুজাব নোৱাৰোঁ অকণমান টেংগি অকণমান স্পাইচি অকণমান তন্দুৰ যেনেকৈ মই তন্দুৰী চিকেন খাওঁ তেনেকুৱা টাইপৰ এণ্ড আপোনালোকে আহি খাই চাওক ইয়াত যদি ভাল পায় নে বেয়া পায় নে কেনেকুৱা ইউনিক ফ্লেভাৰ হয় চ' কি লাগিছে কেনেকুৱা ফিল কৰে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চ' মই এতিয়া নেক্সট ট্ৰাই কৰি আপোনালোকৰ আচাৰী ম'ম'টো মানে মই আজিলৈকে আচাৰী ম'ম' ট্ৰাই কৰা নাই সেইকাৰণে মই এইখন কেফেত আজি আহিছোঁ বাট ভাবি আছোঁ আচাৰ কিবা এটা হ'ব আৰু বাট এতিয়া মই খালেহে গম পাম কেনেকুৱা হ'ব এণ্ড আচাৰী ম'ম'টো তন্দুৰী ম'ম'ত পৰে যেনেকৈ ক'লোঁ আগৰটো পিজ্জা ম'ম'টো কিন্তু তন্দুৰী ম'ম'ত নপৰে এই আপোনাৰ আগৰ ম'ম'টো আছিলে ককটেইল ম'ম'টো তন্দুৰী ম'ম'ত পৰে আৰু আপোনাৰ আচাৰী ম'ম'টো তন্দুৰী ম'ম'ত পৰে মই আপোনাক মেনুখন দেখাই দিছোঁ চ' মেনুখন ভালকৈ চাই ল'ব আপোনালোকে ঘৰত চাইও আহিব পাৰে দেন ইয়াত অৰ্ডাৰ দিওঁতে ভাল হ'ব চ' নেক্সট এইটো ট্ৰাই কৰোঁ ইয়াত তেওঁলোকে মেয়নিজ দিছে প্লেটাৰত এণ্ড এক্সট্ৰাকৈও দিছে মেয়নিজ আৰু চচ এক্সট্ৰাকৈ দি দিছে চ' চাওঁ এইটো চাটনিৰ লগত ৱাও চিৰিয়াছলি মজা লাগিছে মানে মই একদম আনএক্সপেক্টেড আছিলোঁ যে এনেকুৱা এটা ফ্লেভাৰ হ'ব বুলি লাইক যোনে আচাৰ খাই ভাল পায় নহয় স্পেচিয়েলি ছোৱালীবোৰৰ কথা কৈছোঁ মই ইউ মাষ্ট ট্ৰাই দিছ ওৱান চিৰিয়াছলি কৈছোঁ মানে আচাৰী ম'ম'টোৰ ভিতৰত খোৱাৰ লগে লগে একদম আচাৰ ফ্লেভাৰ আহি আছে মানে মই ক'বই নোৱাৰোঁ যে এইটো ম'ম'টো যে কোনোবাই এনেকৈ ফিউজন কৰিব পাৰে আচাৰৰ লগত চাইনিজৰ লগত ইণ্ডিয়ান আচাৰৰ কনচেপ্টটো যে ফিউজন কৰিব পাৰে মই একদম ভবা নাছিলোঁ মানে মই আৰু এটা বাইক লৈ লওঁ নোৱাৰিছোঁ আৰু দেই চিৰিয়াছলি বা কৈ গৈছোঁ আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব লাগে ইয়াৰ লগত ভেজিছো দিছে এওঁলোকে মই এটা বস্তু বহুত ভাল লাগিছে গোটেইখন প্লেটাৰতে ইমান ধুনীয়াকৈ ভেজিছ দিছে আৰু কিবা এটা মানে এওঁলোকে মানে আৰ্ট এটা কৰিছে মানে ইয়াতো দেখিবলৈ পাইছে চাগে আপোনালোকে যে ধুনীয়াকৈ সজাই দিছে ভেজিছখিনি চ' মোৰ প্লেটাৰটো মানে প্ৰেজেণ্টেশ্যনটো বেছিকৈ বহুত ভাল লাগিছে আৰু ডিছ এটা ন এনেকুৱা নহয় যে খালি ৰন্ধাৰলৈকে সীমাপ্ত মই ভাবোঁ ডিছ এটা প্ৰেজেণ্ট কৰাৰলৈকে কমপ্লিট মাৰ্কছ থাকে তাৰ চ' আচাৰী ম'ম'টো ৰিয়েলি ভাল লাগিছে ইয়াৰে আপোনাৰ ছেম 8 পিচ থাকে ফুল প্লেটত আৰু ইয়াৰ দাম হ'ল 130 ৰুপিজ ভেৰি ৰিজনেবল চিকেন আচাৰী ম'ম' ভেৰি ৰিজনেবল 8 পিছৰ 130 ইউ কেন ৰিয়েলি গ' ফৰ ইট সঁচাকৈ মানে মই নোৱাৰিছোঁ আৰু এপিচ খাই লওঁ তাৰপিছত মই নেক্সট ম'ম'টো দি আছোঁ ৰিভিউ এতিয়া আমি লাষ্ট যিটো অৰ্ডাৰ দিছিলোঁ সেইটো ট্ৰাই কৰোঁ সেইটো হ'ল চেজৱান ম'ম' চ' এওঁলোকক সুধিছিলোঁ যে কোনটো স্পাইচি হ'ব বুলি তেতিয়া এওঁলোকে চেজৱান ম'ম' আপোনালোকে ট্ৰাই কৰিব পাৰে এইটো আপোনালোকৰ স্পেচিয়েল ম'মৰ ভিতৰত পৰে ইয়াত এওঁলোকৰ স্পেচিয়েল ম'ম' আছে ত' স্পেচিয়েল ম'ম'টো চেজৱান ম'ম'টো স্পেচিয়েল ম'ম'ত পৰে মই আপোনালোকক মেনুখন দেখাই দিছোঁ
চাই ল'ব পাৰে ৰিৱাইণ্ড কৰি অকণমান। চ' ইয়াত দেখিবলৈ পাইছে এইটো সঁচাকৈ বহুত হাফ প্লেটত বহুত ডাঙৰ প্লেটাৰ হয়, মানে ইমান ডাঙৰ ডাঙৰ ম'ম'টো মোৰ বহুত ভাল লাগে। আই জাষ্ট লাভ ইট। টেষ্টটো চাই লওঁ এতিয়া। চেজৱানটো য়েছ, আমি যেনেকৈ চিকেন চেজৱান খাওঁ কমপ্লিটলি তাৰে ফ্লেভাৰ আহি আছে। এইটো আপোনাৰ সেনেকুৱা আৰু যেনেকৈ ষ্টিম ম'ম'টো ফ্ৰাই কৰে, ফ্ৰাইড ম'ম', দেন আপোনাৰ তাত পূৰা ফুল অফ চেজৱান ফ্লেভাৰ্ছ আছে, মানে উইথ চচ এণ্ড গাৰ্লিক, জিঞ্জাৰ, তাৰপিছত কেপচিকাম, পিঁয়াজৰ লগত যিটো কমপ্লিটলি আমি চেজৱান ফ্লেভাৰটো পাওঁ ন, কমপ্লিট চেজৱান ফ্লেভাৰটো ইয়াত আহি আছে। মানে যোনে চেজৱান খাই ভাল পায়, চেজৱান চাটনিটো খাই ভাল পায় বা চেজৱান চিকেন খাই ভাল পায়, তেওঁলোকে এইটো নিশ্চয় ভাল হ'ব। এইটো সঁচাকৈ স্পাইচি হয়। যোনে স্পাইচি ফুড খাই ভাল পায় এইটো চাগে ট্ৰাই কৰাটো উচিত এবাৰ। ঠাণ্ডা দিনত চাগে এইটো আপোনালোকে বহুত ভাল পাব খায়। চ' এবাৰ ট্ৰাই কৰক। কাৰণ আমাৰতো লাইক বাপৰে বহুত মাছিভ হৈ গৈছে, হাফ প্লেটতে বহুত মাছিভ হৈ গৈছে। চ' ট্ৰাই কৰক এবাৰ। মোৰতো বহুত ভাল লাগিল। চাগে মোৰ ইয়াৰ ভিতৰত বেষ্ট লাগিছে আচাৰী ম'ম'টো। মোক কিন্তু অৰ্ডাৰ দিয়াটো একদম ভাবা নাছিলোঁ যে মই আচাৰী ম'ম'টো ইমান ভাল পাম বুলি। মই ভাবি আছোঁ যিহেতু মই চীজ ভাল পাওঁ, চ' মই পিজ্জা ম'ম'টো খাই ভাল পাম, বাট মই একদম বেষ্ট লাগিছে মোৰ আচাৰী ম'ম'। দেন এইটো ছেকেণ্ড বেষ্ট হ'ল মোৰ পিজ্জা ম'ম'টো। চ' আপোনালোকে ট্ৰাই কৰক, ইয়াত আহি ট্ৰাই কৰক, দেন জনাওক যে আপোনালোকৰ খাই কেনেকুৱা লাগিল, আৰু ভাল লাগিল বেয়া লাগিল কেনেকুৱা লাগিল জাষ্ট জনাওক আহি। এণ্ড ওচৰতে হয় আপোনালোকৰ, বেছি দূৰত নহ'ব, বাৰবাৰী দেখিলে। মই একজেক্ট লোকেশ্যনটো ডেছক্ৰিপশ্যনত দি দিম, আৰু ইনষ্টাগ্ৰামত মোৰ ফটো পাই যাব। ইয়াত মই ভিডিঅ' ভালকৈ ফটোবোৰ দেখাব নোৱাৰিব বাৰু। ইনষ্টাগ্ৰামত মোৰ আইডিটো ইয়াত দি দিছোঁ, চাই লওক আপোনালোকে, চেক কৰি লওক। চ' তাত মোৰ ফটোজ ভালকৈ পাই যাব, এণ্ড ডেইলি আপডেটছো হ'ব। চ' ইনষ্টাগ্ৰামত চাই থাকিব পাৰিব। এণ্ড মই এইখিনি খাই লওঁ, দেন দাদাজনে কেতিয়া কি শুনিলে মই সেইখিনি আপোনাক পিছত দেখাই আছোঁ। চ' লেট মি ফিনিছ ইট ফাৰ্ষ্ট, ষ্টে টিউনড। চ' আমি গোটেইখিনি দেখাই দিলোঁ, প্লাছ গোটেইখিনি খোৱা বোৱা হৈ গ'ল। ম'ম'কেইটাতো ম'ম'তে বহুত ইট ৱাজ ভেৰি ইউনিক এণ্ড বহুত ইউনিক ম'ম' ডিছো পাব ইয়াত আইটেম, য'ত মই যিবিলাক মই বেলেগত খাই পোৱা নাই, যেনেকৈ ককটেল ম'ম', আচাৰী ম'ম'টো বহুত ভাল লাগিছিলে। চ' দাদা নমস্কাৰ। জনাইছোঁ আৰু আপোনাৰ নামটো জনাই দিব, আৰু কেফেখন কেতিয়া খুলিলে, কেনেকৈ খুলিলে অকণ জনাই দিব। Actually, I'm बहुत दिनों को अपने फूड बिजनेस में इंटरेस्टेड हूँ, तो लाइक फूड सेक्टर में क्या आसिलो, तो बहुत कंपनी इवन फ्रेंचाइजी के लोगों से कांटेक्ट करिसो, लाइक तो कि तो अपन नॉर्थ ईस्टर में फूड सेक्टर ভাল হয়, तो लाइक बहुत बिसारी हमारे जो मेमोरेटिक कैफे एक्चुअली एक फ्रेंचाइजी है, ऑल ओवर इंडिया हमारे मोर देन 25 आउटलेट्स আছে। এতিয়া আমাৰ অসমত এইটো ফাৰ্ষ্ট টাইম ম'ম' মেজিক কেফে। চ' মই বহুত বিচাৰি যে ম'ম'ৰ এটা ভাল ফ্ৰেঞ্চাইজি উলিয়াম, কাৰণ আমাৰ নৰ্থ ইষ্টত ম'ম' লাভাৰ চবে, অসমত আৰু চবে ভেৰাইটিজ লাইক ইয়াতে বহুত আছে। মই গ'লো ইয়াতে ডেইলি আউটলেট আছে, নিজে ট্ৰাই কৰি আহিলোঁ, কৰিছোঁ, বহুত ভাল হয়। হৈ গ'ল 22 মাৰ্চৰ পৰা। চ' লাইক আমি ওপেনিং এপ্ৰিল ফাৰ্ষ্ট উইকত আছিলে, কিন্তু নোৱাৰিলোৱে, লকডাউন হৈ গ'ল। চ' লাইক আফটাৰ 3 মান্থ যেতিয়া চিটুৱেশ্যনটো নৰ্মেল হৈছে, এতিয়া মান্থ এতিয়া আগষ্ট আমাৰ ওপেনিং কৰা গৈছে, আগষ্ট 5th মানত ওপেনিং কৰা হৈছে। আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 5 মান্থছে হ'ল। লকডাউনৰ টাইমত আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰটো লকডাউনে গৈছে, কিন্তু 2 মাহ হ'ল অলপ নৰ্মেলচি হোৱা। তো লাইক আমাৰ স্পেচিয়েলি ইয়াতে কিয় এইটো লৈছোঁ মই ফ্ৰেঞ্চাইজিটো, বিকজ ম'ম' চাইনিজ আৰু আমাৰ ইণ্ডিয়ান কুজিন আছে, ইয়াতে ধুনীয়াকৈ ফিউজন এটা কৰি দিয়া আছে। আচাৰী ম'ম', ড্ৰাই ম'ম', পিজ্জা ম'ম', এইবিলাক মানে আমাৰ ইণ্ডিয়ানৰ লগত ধুনীয়াকৈ ফিউজন এটা হৈছে। তো আমাৰ চাইনিজ আৰু ইণ্ডিয়ান কম্বাইনেশ্যন হ'লে আৰু আমাৰ ধামাকা হ'ব। আৰু যিটো মই আপোনাক দেখাইছোঁ যে ম'ম', আচাৰ এণ্ড আপোনাৰ চাইনিজ চিকেন ম'ম' এইটো ফিউজন আছিলে। আৰু মই সেইটোৱে ভাবিছিলোঁ যে আপুনি অনলি ম'ম' খুলিম বুলি কয়, বেলেগো খুলিব পাৰে। ইয়াতে আমাৰ যেনেকৈ অকল ম'ম'ই নাই, আমাৰ ভেৰাইটিজ অফ চাইনিজ ডিছেছ ইনক্লুডিং ম'ম'জ, পাস্তাছ, নুডলছ, ফ্ৰাইড ৰাইচ, আপোনাৰ মহিট,
মজিটোছ বেভৰেজেছ বহুত ভেৰাইটিজ পাব ইয়াতে মানে কি হ'ল এইটো নৰ্থ ইষ্ট চেক্টৰ আমাৰ চাইনিজটো অলপ বেছি প্ৰিফাৰ কৰোঁ আমি নুডলছ পাস্তা মোমোজৰ লাইক উই হেভ মোৰ দেন 40 ভেৰাইটিজ অফ মোমোজৰ কিবা চাব চ' এইটো বেচিকেলি আমি মোমোজৰ ফ্ৰেঞ্চাইজি এটা ভাল চাই আছিলোঁ যাতে মানুহে আমাৰ আমি নৰ্মেল ষ্টিম আৰু হাৰ্ডলি ফ্ৰাই মোমোটোৱে খাওঁ ফ্ৰাই তো ইয়াতে ইউনিকনেছ এটা আহিবলৈ বেলেগ এটা টেষ্ট আনিবলৈ যাতে মানুহে খাই ভাল পায় বেলেগ বেলেগ ভেৰাইটিজ অফ মোমো অসমত মোমোটো বেছি চলে নৰ্থ ইষ্ট বেলেগ নৰ্থ ইণ্ডিয়া সাউথ ইণ্ডিয়া সেইবিলাকত আমাৰ বহুত ভেৰাইটিজ পায় আমি ভাবিলোঁ যে ইয়াতে বেছি চলে তো ইয়াতে বেছি ভেৰাইটিজ পালে ইয়াতে হয় বেছি ভাল পাব এইটো আমি কৰিলোঁ এতিয়া আপুনি টেষ্ট কৰিছে কাষ্টমাৰ ফিডবেকো ভাল এতিয়া নাও উই আৰ ইন নিড অফ ইয়ৰ ছাপোৰ্ট চবৰে ছাপোৰ্ট আপোনাক যদি খানাটো খাই ভাল লাগিছে দেন প্লিজ ভাল ৰিভিউ কৰি দিব মই আপোনালোকক জনাইছোঁ অলৰেডি খানাৰ ৰিভিউটো চাইছোঁ কেনেকুৱা পালোঁ আমাৰ কি হয় নৰ্মেলি যেনেকৈ দাদাই ক'লে ষ্টিম বইল নৰ্মেল ষ্ট'ৰবিলাকত চবতে পাই যায় বাট এইখন হ'ল স্পেচিয়েলি যি ইউনিকনেছ আছে মোমোত স্পেচিয়েলি আছে বহুত ভেৰাইটিজ আছে চ' মানুহে এটলিষ্ট ট্ৰাই কৰিব পাৰে হি ইজ ভেৰি হাম্বল কি আমাক এভৰি টাইম সুধিছে যে কেনে লাগিছে তাই চ' সেইটো মোৰ বহুত ভাল লাগিছে যে সাৰ্ভিছ ইম্পৰ্টেণ্ট ৰাইট যে এখন ৰেষ্টুৰেণ্টবোৰে খালি খানাখিনি চাৰ্ভ কৰাটো নহয় জানিব লাগে যে কেনে পালোঁ কি কেনে পালে কিবা প্ৰব্লেম হ'ল কোনটো আৰু ভাল কৰিব পাৰি আপোনালোকৰ ফিডবেকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট ইফ সামৱান সামথিং কিবা এটা যদি কম বেছি হৈ থাকে আপোনালোকৰ ফিডবেকটো পাই আমি এইটো ৰেক্টিফাই কৰিব পাৰিম ভাল কৰি আৰু ভাল কৰিব ট্ৰাই কৰিম সদায় চেষ্টা থাকে আমালোকৰ যে যি আজি দি আছো কালি ইয়াতকৈ আৰু বেছি ভাল দিওঁ আপোনালোক যিটো কাষ্টমাৰ বা আপোনালোক আহিলে আপোনালোকৰ যাতে ফুল ছেটিছফেকশ্যন পায় আমাৰ ইয়াতে সেইটো মেইন প্ৰায়ৰিটি কোনোবা আহি খাই গ'লে যাতে ফুল ছেটিছফেকশ্যন থাকে যাতে খালোঁ ভাল লাগিছে চাৰ্ভিছো ভাল তাৰপিছত আমি নেক্সট টাইমত যাতে আমি এতিয়া আপুনি কিবা Please do visit Momo Magic Cafe Guwahati. আমি আপোনাক not only food, we provide you the best service and খানা obviously আপুনি এবাৰ আহি খাই ট্ৰাই কৰিব hopefully ভাল পাব ভাল নাপালে মোৰ ফালৰ পৰা 50% ৰিফাণ্ড ইভেন কিয় পইচা নলওঁ যে ভাল নালাগে মনত ৰাখিব এই কথাটো ভাল নালাগে তো প্লিজ ডু ছাপোৰ্ট আছ এণ্ড ডু ভিজিট Sure, thank you so much, Dada. খুবেই ভাল লাগিল আৰু বাকীখিনিতো মোৰ চেনেলত দেখা হ'ব খানাখিনি আৰু মানে আপোনালোকক যিখিনি পাৰোঁ আৰু 4টামান আইটেমৰ ৰিভিউজ মই দি দিছোঁ আৰু বাকী ইনষ্টাগ্ৰামত মই আপডেটছ দি থাকোঁ চ' চাই থাকিব আপোনাৰ যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিবলৈ নাপাহৰিব ডিটেইলছ মানে এড্ৰেছটো মই ডিছক্ৰিপশ্যনত দি দিম চ' চাই ল'ব পাৰিব ডেছক্ৰিপশ্যনটো চাব নাপাৰিব তাত মই সদায় মানে মই আপোনাৰ ডিটেইলছ দিম এড্ৰেছটো দি দিম আৰু মই মেনুখনো ইয়াত ইনক্লুড কৰিছোঁ চ' ইনষ্টাগ্ৰামত মই আৰু ফটোটো দি দিম চ' তাত ফ'ল' কৰিব নাপাহৰিব মই ইনষ্টাগ্ৰামৰ আইডিটো তলত দি দিছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু নৱবৰ্ষত নতুন বৰ্ষত খাবলৈ আহক নতুন জেগাত আৰু ট্ৰাই কৰি চাব এবাৰ ট্ৰাই কৰিলে কি ভাল পাইছে কি বেয়া পাইছে তেতিয়া এটলিষ্ট জনাওক তেওঁলোকেও ভাল পাব আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ইয়াত নতুন কেফেখনত আহিছে বা মোৰ ভিডিঅ'টোৰ থ্ৰুদি যদি ইনফৰ্মেশ্যনটো পাইছে ভালকৈ জনাওক যে এনেকৈ ৰাখিছে বুলি তেওঁ ভাল হ'ব যে তেওঁৰ ভিডিঅ'টো মানুহে চাইছে বা ভাল পাইছে চ' যদি ভাল পায় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব খালি লওক ষ্টে হেল্ডি ষ্টে হেল্ডি